ষ্টাইলটো আমি দি দিছো আৰু আমি সকলোৱে একেলগে বালিচৰত গৈ এনজয় কৰিম দাদাৰ লগত। চবে মানে একেলগে চবে মিলি কিনে আজি এনজয় কৰিম। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল DK বিজয়লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এঠাইলৈ যাবলৈ ওলাইছোঁ, মানে ঘিলামৰা ইউটিউবাৰ্ছৰ সহযোগত মানে অল আছাম ইউটিউবাৰ্ছ বুলি এটা মানে মিট আপ পাতিছে আৰু তালৈ আমি যাবলৈ ওলাইছোঁ। আৰু মই ঘৰৰ পৰা ৰেডি হৈ মেলি আহিলোঁ। এতিয়া মোৰ লগত যাব ৰোহিণী আৰু বিশেষ মোৰ বন্ধু তন্ময়। বহুত দিনৰ মূৰত মানে লগ পাইছে আৰু সিও যাম বুলি ক'লে। আৰু ভাইটি এটা আহিছে, ইয়াৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম সমীৰণ চুতীয়া। আৰু আমি গোটেইকেইটা একেলগত এতিয়া যাম ঘিলামৰা। আৰু ঘিলামৰা যিহেতু গোটেইবিলাক ইউটিউবাৰ্ছ একেলগে লগ পাম আৰু লগ পাই কেনেকুৱা লাগে কেনেকুৱা নালাগে আপোনালোকক সকলোবিলাক দেখাম। আৰু এতিয়া এয়া বাইক চেকশ্যনৰ পৰা ৰেডি কৰিলোঁ, আমি এতিয়া যাবলৈ ওলাইছোঁ। গতিকে সকলোৱে ভিডিঅ'টো চাই দিব। ডিপুতে মানে তেলটো অলপমান ভৰাই লওঁ বুলি ভাবিছোঁ। তেলটো এনেও আছে, তথাপিতো মানে বাটত অলপ কি ঠিক বাই চান্সত হৰতল হৈ যাব পাৰে। আৰু যিহেতু বাইক ষ্টাণ্ড মানে আহিব আৰু কি ঠিক বাইকৰ আমিও চলোৱা মেলা সিফাল সিফাল কৰোঁতে বাইক তেল শেষ হৈ যাব পাৰে। গতিকে তেল অলপ ভৰাই লওঁ বুলি আহিলোঁ। আৰু এতিয়া তেল চেল ভৰাই আমি আকৌ ষ্টাৰ্ট কৰিম ঘিলামৰা। এই নহয় এনেকৈ নহয়, বাটৰমাৰি তিনিআলি নহয় জানো এনেকুৱা। হেল্ল' গাইজ, ফাইনেলি আমি আহি বাটৰমাৰি মানে যিটো বাটৰমাৰি আৰু এইফালে আছে ঘিলামৰা আৰু এইফালে হৈছে বাটৰমাৰি। আৰু এই মাছমজিয়া যিটো লোকেশ্যন দিছিলে আমি সেই লোকেশ্যনতে বৰ্তমান আহি পালোহি। আৰু যিহেতু মিট আপটো হ'ব নদী মানে সেইটো লোকেশ্যন দিছিলে, তাতে দেখিছে অলপ সৰুকৈ কিবা এটা কৰি থৈছে আৰু সেইটো লোকেশ্যনতে হ'ব বুলি কৈছিলে। আৰু কোনোবা যিহেতু আহিছেই, এইফালে আহিছে, এইফালৰ পৰা কোনোবা অহা দেখিছোঁ। আমি এতিয়া সেই লোকেশ্যনলৈকে এতিয়া যাবৰ কাৰণে এতিয়া যাম। কোনফালেদি গ'লে ভাল হ'ব এতিয়া যাব লাগিব। গতিকে আপোনালোকে চাই থাকক। ইয়াতে মানে এতিয়া সকলোবিলাকে অপেক্ষা কৰি আছে আৰু ইউটিউবাৰ এজন পাইছোঁ, তোমাৰ চিনাকিটো দি দিয়া। নমস্কাৰ, মোৰ নাম প্ৰণৱ টিকু। ভাল লাগিছে আজি চবকে লগ পাইছোঁ ইয়াত আহি পিনি। আৰু এইফালে আমাৰ দাদাজনে গিম্বল চিম্বল পূৰা ৰেডি কৰিলে, পূৰা আহিবলৈ এতিয়া আহিব এতিয়া আৰু বেছি সময় নাই আৰু। নমস্কাৰ, আমাৰ চেনেলটো চাব সকলোৱে এনজয় কৰোঁ। বহুত ধুনীয়াকৈ আমি শ্বুট কৰোঁ, এইটো বহুত ভাল পাব। বহুত ফানি ভিডিঅ' আমি শ্বুট কৰোঁ। তো আপোনাৰ বাকী ভালেই ন? ভালে আজি মানে বিশেষকৈ আপুনি আজি ইয়াত কাক লগ পাবৰ কাৰণে বেছি এক্সাইটেড? মই এতিয়া দুলালক কৈ আছিলোঁ, বেছি ধুনু কলিজা। বিশেষকৈ আমি ইয়াত লগ কৰিম বুলি আহিলোঁ। এতিয়া ক'ৰ পাইছে? আমি এতিয়া সেই ঘিলামৰা পাৰ হৈছে আৰু ঘিলামৰা পাইছে আৰু ঠিক আছে। আৰু কিছু সময় পাছতে আপোনালোকে দেখিবলৈ পাব দুলৰাজ আৰু পলাশ আহিব বুলি কৈছিলে, পলাশ আহি আছে। আৰু পপিয়ামেন নাহে বুলি শুনি পাইছোঁ অকণমানকৈ, জানো কি হয়, আহিব পাৰে। যদি আহে আপোনালোকক দেখাম বাৰু, সকলোৱে চাই থাকিব। আৰু এয়া মোৰ প্ৰিয় দাদাজন আহি পালেহি দেই। ভালে ঠিক আছে আহক। বাইকাৰ্ছবিলাকৰ মনটো যে অকণমান ডাউন লাগিছে, কি কাৰণে বাৰু কৈ দিয়ক। ডাউন মানে কি আৰু আমাৰ এনেই ভাল নহয় মানে সেই পলাশ ভাই অহা নাই কাৰণে নেকি? নহয়, আমি ৰৈ আছোঁ, আহিব। আৰু ফাইনেলি পলাশ ভাই আহি পাইছেহি। হেল্ল' গাইজ, কি খবৰটো? আজি মানে পাই গ'লে ফাইনেলি ইয়াত মানে এখন মিট আপ হ'ব বুলি কৈ আছিলোঁ আৰু আজি পালোহি জেগাটোত। আৰু যোনে এতিয়া আমাৰ দাদাৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰা নাই, DK বিজয় চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাই দিব। আৰু আমি সকলোৱে একেলগে বালিচৰত গৈ এনজয় কৰিম। চবে মানে একেলগে চবে মিলি কিনে আজি এনজয় কৰিম। আজি একবাৰ আপোনাৰ ষ্টাইলটো আমি দি দিছোঁ। কি বুলি ক'বা, খুৱাম বুলি ক'বা দেই। ঠিক আছে। আৰু বন্ধুসকল এতিয়া পাই গ'লোহি ফাইনেলি ইয়াত মানে যোনডোখৰ মানে ইয়াত মিট আপ হৈছে, ইয়াত পাই গ'লোহি আৰু সকলোকে মানে ইয়াত লগ পাই কিনে সকলোৱে একদম মানে মজা লাগিছে চবফালে। আৰু আজি মানে সকলোৱে মানে একেলগে মিলি নাচিম, বাকী মানে চব মানে পুৰা খাটা নাগিন নাচ হয় নাই? আৰু যিখিনি ঠাইত মানে মিট আপ হৈছে আৰু সকলোবিলাক তালৈ আহি আছে। এতিয়া ইয়াৰ পলাশ ভাইৰ লগত গোটেইবিলাক ল'ৰা একদম পূৰা মাতাল হৈ আছে। পলাশ ভাই ইয়াৰ লগতে আৰু এতিয়া আমি গৈ আছো এইফালে নদীৰ কাষত, মানে যিহেতু নদীৰ কাষত এনেও ভাল লাগে, ধুনীয়া বতাহ দি থাকে। আমাৰ মহাশয় তোমালৈ ৰৈ আছে। কিবা যিহেতু এখন মানে ইউটিউব মিট আপ নহয় ন, হয় নাই?
তো ইউটিউবৰ বিষয়ে যদি কোনোবা মানে ইয়াত যদি বহুত মানে আচলতে ইউটিউবৰ আছে ন, তো যদি কিবা যদি কুৱেশ্যন আছে মানে যদি অলপ কনফিউজ থকা তেন্তে আমাৰ দুলাল ভাইও আছে, যদি মানে কাৰোবাৰ যদি অলপ ডাউট হৈ থাকে সেইটো ক্লিয়াৰ কৰি দিম, আৰু মই মানে কিবাটো জানো সেইটো ক্লিয়াৰ কৰিম। ঠিক আছে, অ'কে। আৰু যেনে তেনে মানুহৰ মাজৰ পৰা মানুহ ফালিহে ওলাই আহিছোঁ অকণমান। সকলোবিলাক ইয়াতে গোটাই আছে। মই যিহেতু গৰমৰ কাৰণে অকণমান বাহিৰলৈ ওলাই আহিলোঁ। চ' গাইছ, আমি এতিয়া মিটাপৰ পৰা মানে আমাৰ বাইকটো য'ত আছে ৰাস্তাত বাইকটো আহিবলগীয়া হ'ল, যিহেতু ইয়াতে বালিচৰ আৰু বালিচৰৰ কাৰণে আমি ইয়াত বাইকটো ৰখা নাই। আমাৰ বাইকবিলাক আছে ৰাস্তাত আৰু বহুত পানী পিয়া লাগিছে, আৰু এই মানে সৌ তাতে হৈ আছে মিটাপটো, আৰু বহুত বাইক আৰু বহুত মানে বহুতবিলাক ইউটিউবাৰ, নতুন ইউটিউবাৰ, পুৰণা ইউটিউবাৰ বহুতবিলাকে ইয়াতে গোট খাইছে। আৰু আমাৰ ইয়াৰ মোৰ দাদাই হয় বাৰু, দেৱানন্দ দা বুলি কয়, দেৱানন্দ ব্লগ আপোনালোকে চাই থাকে, আৰু সেইবিলাক সকলোবিলাক দাদাজনো ইয়াতে আছে। ইউটিউবৰ বিষয়ে বহুত কিবাকিবি কথা কৈছে, ভাল লাগিলে। আৰু এতিয়া আমি আহিছোঁ আৰু কিছু সময় পাছতে আমাৰ মানে মিটআপটো যিহেতু সমাপ্ত হ'ব, তাতে আমাৰ কিছু সকলোবিলাকে মানে কি নিজৰ প্ৰতিভাসমূহ মানে দেখাই আছে। কিবা কোনোবাই গান গাইছে, কোনোবাই কিবা প্ৰশ্ন কৰিছে, আৰু এনেকুৱা ধৰণৰ বহুত কিবাকিবি কৰি আছে। আমি এতিয়া আহি আছোঁ, গতিকে ভাল লাগিলে আজি। আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।